ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জন্ম 1888 খ্ৰীষ্টাব্দ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডু চেন্নাই তিৰুতানী নামে ঠাইত ৰাধাকৃষ্ণনে জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃ সীতামা আছিল। তেওঁ এখন জমিদাৰী তহচিলদাৰ আছিল। ৰাধাকৃষ্ণন বীৰ চমাইৰা দ্বিতীয় সন্তান আছিল। জন্মস্থান তিৰুতানী। চমাইৰা পৰিয়াল আৰু সেই সময় এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকী জীৱনে গঢ় লোৱা ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল, কিয়নো তিৰুতানী এখন ধৰ্মস্থান আছিল। চমাইৰা পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাহ্মণ পৰিয়াল আৰু সেই সময়ছোৱাত আছিল সুপ্ৰাচীন হিন্দু সভ্যতা নৱজাগৰণৰ সময়। শিক্ষা আৰু চৰিত্ৰ গঠন। ৰাধাকৃষ্ণনৰ 8 বছৰ বয়সত হোৱালৈকে তেওঁ পিতৃ-মাতৃৰ তত্ত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত 1896 চনত ৰাধাকৃষ্ণনক তিৰুপতি লুথেৰান মিছন স্কুললৈ পঠোৱা হয়। বীৰ চমাইৰা নিজে এজন গোড়া ব্ৰাহ্মণ হ'লেও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণনৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিদ্ধান্ত লয়। 1896 চনৰ পৰা 1900 চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণনে 1900 চনৰ পৰা 1904লৈ ভেলোৰা কলেজ আৰু 1904 পৰা 1908 চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শনত শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণনে অতিবাহিত কৰে খ্ৰীষ্টান মিছনেৰীসকলৰ মাজত। মিছনেৰীসকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানসমূহ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণন ডাঙৰ হৈছিল। ৰাধাকৃষ্ণনৰ চৰিত্ৰ গঠনত তেওঁ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতাতো যথেষ্ট অৰিহণা যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইৰা পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষা গ্ৰহণৰ বাবে ৰাধাকৃষ্ণনক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠিওৱাত সেই সময়ত অন্যান্য নিষ্ঠাৱান ব্ৰাহ্মণ পৰিয়ালসমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল। BA পাঠ্যক্ৰম অংক, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এই কেইটা বিষয়ক কোনটোত তেওঁ অনাৰ্ছ বিষয় হিচাপে ল'ব তাক লৈ ৰাধাকৃষ্ণন কিছু দুৰ্মোজাত পৰে। এনে সময়তে সেই কলেজৰ পৰাই দৰ্শনত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণনক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপকেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায় তাৰ পৰিণতিত তেওঁ দৰ্শনতে অনাৰ্ছ লোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বে তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। দাম্পত্য জীৱন। 1903 চনত 16 বছৰ বয়সত শিৱাকামুৰ লগত বিবাহ হয়। তেতিয়া তেখেতৰ পত্নীৰ বয়স আছিল মাত্ৰ 10 বছৰ। সেয়ে বিবাহৰ 3 বছৰ পিছতহে দুয়ো একেলগে থাকিবলৈ লয়। কৰ্মজীৱন। এগৰাকী শিক্ষক হিচাপে ৰাধাকৃষ্ণনৰ কৰ্মজীৱনৰ বিৱৰণী ক্ৰমানুসাৰে এনেধৰণৰ: দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয় 1918 পৰা 21লৈ, কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক 1921 পৰা 31লৈ, অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰফেছৰ অফ ইষ্টাৰ্ণ ৰিলিজিয়ন এণ্ড এথিক্স, অক্সফৰ্ড ইউনিভাৰ্চিটি 1932-1952, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য 1942, মানচেষ্টাৰ কলেজৰ আফটাৰ লেকচাৰ হিচাপে, চিকাগো বিশ্ববিদ্যালয়ৰ হাৰ্ভাৰ্ড লেকচাৰ অফ কম্পাৰেটিভ ৰিলিজিয়ন। উপসংহাৰ: উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণৰ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল ৰাধাকৃষ্ণন। ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ব্ৰহ্ম উপলব্ধিত। ইয়াৰ বাবে পৰ্যায়ক্ৰমে ব্ৰহ্মচৰ্য পালন, ব্ৰহ্মজ্ঞানৰ সাধন আৰু ব্ৰহ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে। সেই অৰ্থত ৰাধাকৃষ্ণন এজন প্ৰকৃত ব্ৰহ্মচাৰী, এজন প্ৰকৃত ব্ৰহ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰহ্মবাদী আছিল। সৰ্বসাধাৰণ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশি কিছু পৰিমাণ বহিঃপ্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্যত
লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ। এই ক্ষেত্ৰত ৰাধাকৃষ্ণন বিশ্ব মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম। দেশৰ ৰাজনীতিত অংশগ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ উপৰাষ্ট্ৰপতিৰ পদ অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল। যদিও তেওঁ বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে।